হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল ধ্ৰুৱ ব্লগছ। আজি হ'ল জানুৱাৰী 1 তাৰিখ, সেইকাৰণে আমি এই তিনিওটাই মন্দিৰলৈ আহিছোঁ। নলবাৰী বিল্লেশ্বৰ দেৱালয়, লগতে হৰি মন্দিৰ। ডাঙৰ আপা কি নাম আছিল তোৰ? দীপাংকৰ আৰু আগত গৈছে। আমি লোকেশ্যন উলিয়াই ল'লোঁ। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি আছোঁ আমি ডাঙৰ আপা কেনাই যাই আছোঁ বিল্লেশ্বৰ দেৱালয়। ব'লক যাই আছোঁ। আহি আছোঁ এয়া হেলমেট, মোৰ হেলমেট নাই। এই হাজো পালোঁ আহিবলৈ। এয়া এইফালে নলবাৰী যায় আৰু এইফালে মাধৱ মন্দিৰ যায়। আজি বাৰু মাধৱ মন্দিৰ নাযাওঁ, বেলেগ এদিন আহিম। আজি ব'লক আমি বিল্লেশ্বৰ দেৱালয় আৰু হৰি মন্দিৰ যাওঁ। গৈ আছোঁ বাৰু, যাম দেখিছেনে? আজি 1 জানুৱাৰীৰ দিনা বহুত যাম। এই গাইজ আমি চোৰাবাৰী দলং পাই গ'লোঁ। এইখন য'ত মানে কালী মন্দিৰ এটা বনাইছিল, ভিডিঅ' বনোৱা নহ'ল। চোৰাবাৰী দলং পাই গ'লোঁ। এতিয়া ব'লক যাই আছোঁ লাহে লাহে। নাই এয়া বিল্লেশ্বৰ দেৱালয়ৰ গেট। এইটো এটা ৰাস্তা, এই পৰিৱেশ কেনেকৈ নাপা বহুত কষ্ট কৰিলোঁ ৰাস্তা বিচাৰি বিচাৰি আৰু কেনাই কেনাই এতিয়া বিল্লেশ্বৰ দেৱালয় পাই গ'লোঁ। এইটোৱে বিল্লেশ্বৰ দেৱালয়, বিখ্যাত নলবাৰী। আৰু পা কেনাই এই কেনাই ভাল লাগিলে। মানুহ হাত মোক গেল, মানুহ হাত বহুত পিছফালে আছে। এয়া আমি সোমালোঁ, এয়া গেট। আহিবলৈ বিল্লেশ্বৰ দেৱালয়, এইটো হ'ল গেট বিল্লেশ্বৰ দেৱালয়ৰ। এইবিলাক চাওক পৰিৱেশ। আজি মানুহ অলপ হৈছে। এয়া আমি ভিতৰত যাম আৰু মানুহ অকল আহি পোৱা নাই, এইবাৰে ৰখি আছোঁ। এনে নাপা চাওক এইবিলাক চাওক, ইয়াতে মানে ছাতি ৰূপ দিয়ে বিল্লেশ্বৰ দেৱালয়ত। এইটো এটা সৰু এটা মন্দিৰ আছে আৰু মেইন মন্দিৰ এইটো এটা। এয়া চাওক বিল্লেশ্বৰ দেৱালয়ৰ লাইন চাওক, মূল মন্দিৰবোৰ সেৱা কৰা। এইবিলাক মানুহ চাওক কিমান হৈছে। আমি ইয়াতে জোতা চেণ্ডেল খুলি ল'লোঁ, খুলি পেলাই ইয়াতে আমি এতিয়া সেৱা কৰিব যাম। এফালে দিব কৰা তাকে লাইন পাতি পামেই আৰু ধুব পৰা নাই আকৌ, আধা ঘণ্টা লাইন পাতিলোঁ ৰাইজ দেখাইছে পামেই আৰু নাই। বেয়া ৰাস্তা দিলে হৈছে আমাক। এই কি কৈ আছে কেনাই ভাল লাগে, ভাল বহুত দেৰি কৰিলি। মই দেৰি কৰিছোঁ। মই দেৰি কৰা নাই সৰু পা কেনাই নাপা নাজানো মই কি হ'বা। আমাৰ কেনাই পিছবেলা যাব লাগিব থাৰেশ্বৰী যাবি না কাই জানে ক'ত নাযায়। থাৰেশ্বৰী মই কি জানো তহঁতক ক'ত নিদি হ'ল গাড়ীতে এই 7টা বজাত থাৰেশ্বৰী যাই আছোঁ। তেল দিবি নে? নিশ্চয় ইয়াৰে হেৰা ছাগলী চাওক কি ডাঙৰ কয়লা এই যাই আছে। চাওক মহাদেৱৰ এই ডাঙৰ ত্ৰিশূল বনাই থৈ দিছে। আৰু এয়া এইটো দবাঘৰ, ক'ত দবাঘৰ? কালী মন্দিৰ আৰু এইটো দবাঘৰ। এইবিলাক চাওক এই তাত ছাতি ধূপ জ্বলাই, আমি জ্বলাই আহিলোঁ। আহি পেলাই ইয়াতে সেৱা কৰিব আহিছোঁ। নাই জ্বলা গাইছে নে কৈছে এয়া এইবিলাক জ্বলাই আছে আৰু বহুত দূৰি দূৰি পৰা আহিছে মানুহ। এয়া গণেশ, এই গণেশ ভগৱানো আছে, ইয়াতো সেৱা কৰি আছে। সেয়া কৰি আছোঁ ভিতৰতো আছে মহাদেৱৰ। এই গণেশ চাওক এটা নাপা আমাৰ চিনাকি মানে তই নাই, কি কৰিবি? দেখা পোৱা নাই ভালে হৈছে তোৰতো নিজে ফাল্টু চলি লগতকৈ দেখা দিব নেকি? মই চিনাকি মানে দেখা পাইছা পাইছোঁ। এইটো এইটো নে? ঐ দুটা গাড়ীলৈকে কথা নাই, মানুহ চাওক ৰাইজ, মানুহ লাইন চাওক। গাড়ী নেকি? গাড়ী দেখাইতো গাইছ, এয়া মহাদেৱৰে নন্দী আৰু এয়া ভিন্দী দেউতা আছে ইয়াতে। চাওক সোণালী আছে, গল্ডেন ফিছ, গল্ডেন ফিছ তই পিন্ধি পেলাই কি কৰিছি? মই চেণ্ডেল পিন্ধি আছোঁ, টেনশ্যন নাই। এই চাওক
কি গতি কেনাই একো নাই এতিয়া আমি বিলেজৰ পৰা আহিলোঁ সেৱা চেৱা কৰিলোঁ ভিডিঅ' কৰিলোঁ আপোনালোকক অহাকালি ভিডিঅ'টো পাই যাব আপোনালোকে এতিয়া যাওঁ কেনে লাগিল নতুন বছৰটো ভালে যাওক যাতে 2025 চনৰ নিচিনা অভিভাৱক বছৰ নহয় চবৰে মংগলময় হওক চবৰে মংগলময় হওক কি কবি বেলেগ একো নকয় সকলোৱে যাতে আনন্দৰে নিজৰ জীৱন আৰু অতিবাহিত কৰে তাকে আৰু 26টো ভালে ভালে যায় ভাবিছোঁ ভালে যায় চবৰে ভালে ভালে এতিয়া আমি ভিডিঅ'টো বাৰু শেষ নকৰোঁ অলপ পিছবেলা আমি বল খেলা আছে ক্ৰিকেট খেলা আমি ক্ৰিকেট খেলাৰ ভিডিঅ' অলপ দেখুৱাম এতিয়া বোলো আমি ঘৰত যাওঁ এয়া বাছ STC আমি আহি পালোঁ বিলেজৰৰ পৰা বল খেলিলোঁ বলৰ তাৰমানে গধূলি হৈ গ'ল দেখাব নোৱাৰিলোঁ এই ভিডিঅ'টো বাৰু ইয়াতে সামৰণি মাৰিছোঁ ইয়াতে খেলি আছে ইয়াতে নাই নাইচ বল কেনে লাগিল ভাল লাগিছে আৰু বিলেজৰত যায় বিলেশ্বৰতো মজা লাগিছে প্ৰথম দিন আজি আৰু নতুন বছৰটো কি ক'বা চবৰে মংগলময় হওক ইফালে কি নতুন বছৰটো চবৰে শুভ হওক আৰু মংগলময় হওক তাৰে আমি কামনা কৰিলোঁ এতিয়া আমি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা দিলোঁ ধন্যবাদ